Hey guys, welcome to my YouTube channel. আৰু আপোনালোকক আজি দেখাম কেনেকৈ মূৰ্তি বনোৱা হয়। দুৰ্গা পূজাটো গ'লেই দুৰ্গা মূৰ্তি বনোৱা হৈ গ'ল। দুৰ্গা মাৰ এতিয়া কালী পূজাৰ কাৰণে কালী মাৰ মূৰ্তি বনাই আছে আৰু কেনেকৈ বনায় সেয়ে আপোনালোকক দেখাম। বেছি ডাঙৰ নহয় ভিডিঅ'টো শেষলৈকে চাই যাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। এয়া দেখিছে আপোনালোকে মূৰ্তি বনাই থকা হৈছে এয়া, আৰু এয়া তৈয়াৰ কৰি আছে। এইটো কি কৰে দাদা? গাত লগাই দিয়ে না? এইজন দাদা আপোনাৰ বঢ়িয়া। আৰু এয়া বনাই থকা আছে। ৰাতিপুৱা দেখিছিলোঁ এটাও নাই, এতিয়া একদিনতে ইমানখিনি বনায়, এক বেলাতে। দেখিছেনে? এজন দাদাই এয়া জোঙালী আছে, ডিঙিৰ পৰা ফিটিং কৰিবৰ কাৰণে এইখিনি জোঙালী থকা হয়। আৰু এয়া এজন দাদাই এয়া বনাই আছে, এয়া কলাকাৰী দেই। বঢ়িয়া দাদা, এয়া চব একদিনতে বনোৱা হৈছে না? আজিয়ে কৰা নাই, জেগাই বনাই থোৱা আছে, ফিটিং কৰি দিব পিছত। বঢ়িয়া। এইখিনি ফিটিং হোৱা নাই এতিয়ালৈকে, ডিঙি বনোৱা নাই। বঢ়িয়া। এয়া দেখিছিলে ফুটা কৰি থোৱা আছে, ফুটা ইয়াতে এই খুঁটিটো বনাই আছে যে, এই খুঁটিটো ইয়াতে দিব। দিয়াৰ পিছতে ডিঙিটো লগাই দিয়ে তাত, মাথাটো। বাছ এনেকৈ বনাই থোৱা আছে। এয়া কালী মাৰ মূৰ্তি বনাই থকা হৈছে। গতিকে এনেধৰণে বনোৱা যায়, আৰু ইয়াত এনেকৈ মাটিখিনি লেপে। এয়া মাটিখিনি লেপি লগাই দিয়া যায়। আৰু এইখিনি খেৰ দি বনোৱা হৈছে, আৰু ইয়াত মাটি লেপাৰ পিছত এনেকুৱা হৈছে। লেপি থোৱা খেৰখিনি এনেকৈ লগাই দিয়া যায়, এনেকুৱা ৰূপ লৈ যায় লাষ্টত। গতিকে বেছি ডাঙৰ ভিডিঅ' নহয় গাইজ, ইমানেই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, কমেণ্ট এটাও দিব। ইমানখিনি মৰম দিয়াৰ বাবে ধন্যবাদ। গতিকে নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰিব। গতিকে এনেকৈ ভিডিঅ' দি যাম, আৰু আপোনালোকে এনেকৈ মৰম দি যাব। ধন্যবাদ।